আজিৰ দিনত ওভাৰ কোৱালিফাইড হৈও আৰু এক্সট্ৰা বহুত ডিগ্ৰীজ থাকাৰ পিছতো লৰাছলিবোৰে চাকৰি পাই থকা নাই। এটো এটা এস্টিমেটেড ডেটা যত 80 পৰা 90% লৰাছলিয়ে অফ কেম্পাস ইন্টাৰভিউ দি ৰিজেক্ট হৈ আছে। মানে তেখেতসকলে নিজে এটা বেংক বা অফিস কোনবা অৰ্গেনাইজেচনত গৈছে আৰু তেখেতসকলৰ ৰিজিউমিটো ইনষ্টেন্টলি বা ইন্টাৰভিউৰ পিছত ৰিজেক্ট হৈ গৈছে। যেহেতু গভৰ্নমেন্ট জবৰ ওপৰত এটো ডিসকাশন নহয়, তথাপিও মই সাৰ্ভে ৰিপৰ্ট অনুসৰি কৈ দিও 95%ৰ পৰা 99% লৰাছলিয়ে পৰীক্ষা দি পেলে চাকৰি পাই থকা নাই। কিন্তু আজি প্ৰাইভেট সেক্টৰবোৰত কি হৈছে, কিয় ইমান ৰিজেকশন চলিছে, কিয় ফ্ৰেচাৰ্ছবোৰক অপৰচুনিটি দি থকা নাই কিয়? যদি মই প্ৰাইভেট বেংকস বা এনবিএফসি বা কোনো আদাৰ অৰ্গেনাইজেচনৰ কথা ক'বলৈ যাওঁ, তাত কেতিয়া ওভাৰ কোৱালিফাইড বা এক্সট্ৰা ডিগ্ৰী থকা লৰাছলি হায়াৰ নকৰে। তাত হায়াৰ কৰে যাৰ স্কিল আছে। এটা ইন্টাৰভিউ 5 পৰা 10 মিনিটৰ কাৰণে হয় আৰু তাতে ইন্টাৰভিউৰে বুজি নাপায় যে কেণ্ডিডেট জনে সঁচা কথা কৈ আছে নে মিছা কথা কৈ আছে, যাৰ ফলত ইনফেন্ট এট্ৰিশন বাঢ়ি গৈছে। ইনফেন্ট এট্ৰিশন মানে হ'ল জয়নিংৰ পৰা 3 মাহৰ পৰা 6 মাহৰ ভিতৰতে চাকৰিটো এৰি দিয়া। কিছুমান কেণ্ডিডেটে এইটো পাৰ্সপেক্টিভত জয়েন কৰে যে মই টাইম পাস কৰিম এই কোম্পানীটোত, আৰু কিছুমানে মেইনলি গভৰ্নমেন্ট জবক প্ৰিফাৰেন্স দিয়ে। গভৰ্নমেন্ট জবক প্ৰিফাৰেন্স দিয়াটো বেয়া কথা নহয়। আফটাৰ অফিস আৱাৰ্স তুমি গৈ পেলাই গভৰ্নমেন্টৰ প্ৰিপাৰেচন কৰিব পাৰা, কিন্তু তুমি যোনটো কাম কৰি আছা তাত তুমি 200% দিব লাগিব, বিকজ ইউ আৰ আৰ্নিং ফ্ৰম দেট। তাৰ ফলত দেখা গৈছে কেণ্ডিডেটবোৰে এটা কনফিউজ কেৰেক্টাৰিষ্টিকত থাকে, কাৰণ সিহঁতে জয়েন কৰিছে এটা বেলেগ অল্টাৰনেটিভ পাৰ্সপেক্টিভ লৈ পেলাই, আৰু বেছি দিন সেই জবটো কৰিব নোৱাৰে আৰু সেই চাকৰিটো নিজে এৰি দিয়ে। এজন কেণ্ডিডেটৰ ওপৰত বেংক এটা বা এটা অৰ্গেনাইজেচনে ইনিচিয়েল পিৰিয়ডত বহুত টকা ইনভেষ্ট কৰে, আৰু বেংক বা অৰ্গেনাইজেচন এটাৰ বহুত লছ হয় যদি ইনফেন্ট এট্ৰিশন হয়। আৰু সেইকাৰণে আজিৰ দিনত যাৰ জেনুইনলি চাকৰি এটা দৰকাৰ আছে, যোনে নিজৰ 200% দিবলৈ বিচাৰে, সেইসকলে চাকৰি পাই থকা নাই। মই এই বিষয়টো লৈ ইউটিউবত ফুল ভিডিঅ' এটা বনাইছো। মোৰ বায়ত মোৰ লিংকটো আছে, ইউটিউবত গৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টো লাইক কৰি দিব। থ্যাংক ইউ ফৰ ৱাচিং।